আপোনালোকৰো বাৰু দাঁতত ক'লা দাগ লগতে হালধীয়া পৰা সমস্যাই দেখা দিছে নেকি বাৰু? তেনেহ'লে মোৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, নিশ্চয় ভাল ফল পাব। ময়ো এই ৰেমেডিটো ফেচবুকতে পাইছিলোঁ বাৰু, পাই মই ব্যৱহাৰ কৰি চাই ফল পাইছোঁ, সেইকাৰণে মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এই ৰেমেডিটোৰ কাৰণে বিশেষ বস্তুৰ প্ৰয়োজন নাই বাৰু, আপোনালোকৰ ঘৰতে সাধাৰণভাৱে পোৱা বস্তু। এইফালে লৈছোঁ অকণমান আদা খুন্দি, লগতে লৈছোঁ খোৱা চ'ডা অকণ আৰু নিমখ অকণ, এনেকৈ লৈ এইফালে নেমু অকণমান চেপি দিব। তাৰপিছত এই গোটেইখিনি বস্তু ভালকৈ মিক্স কৰি ল'ব। তাৰপিছত আপোনালোকে ব্ৰাছডালত কলগেটখিনি লগাই পেলাই ইয়াৰ ওপৰতে আপোনালোকে সেই সানি থোৱা মিশ্ৰণটো লগাই লৈ পেলাই আপোনালোকে দাঁতখিনি ব্ৰাছ কৰিব। খুব বেছি 2-3 মিনিট ব্ৰাছ কৰিব। লগে লগে চাব আপোনালোকে, বেছি টাইম নালাগে, লগে লগে ফল পায় এইটো। চাওক, মোৰ দাঁতখিনি আগতে অলপ হালধীয়া পৰা নিচিনা দাগ আছিলে, এতিয়া চাব মই ব্ৰাছ কৰাৰ পিছত আপোনালোকক দেখাই আছোঁ মোৰ দাঁতখিনি কেনেকুৱা হৈছে।